নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আনিছোঁ ঘৰুৱা পদ্ধতিৰে মানে ঘৰতে আপুনি আপোনাৰ চুলিখিনি এটা পাৰ্লাৰৰ নিচিনা ধুনীয়া ষ্টাইলত চুলিখিনি কেনেকৈ কাটিব পাৰিব তাকেই দেখাবলৈ লৈ আহিছোঁ। যিহেতুকে ঘৰৰ বিয়া ওলাইছে তো মোৰ ভণ্টিয়ে হেনো চুলিখিনি কাটিব বিচাৰিছিলে। তাই ৰাতিপুৱাৰ পৰা মোক কৈ আছিলে চুলিখিনি কাটি দে। তাৰপাছত মই বোলো ঠিক আছে কাটি দিওঁ। তাৰপাছত মই ভাবিলোঁ কেনেকুৱাকৈ কাটোঁ বাৰু। মই নিজৰ পদ্ধতি এটা ভাবিলোঁ। তাৰপিছত তাক এটা ভি শেপত চুলিখিনি কাটি দিলোঁ। গতিকে চুলিখিনি কাটাৰ আগতে মই ধুনীয়াকৈ চুলিখিনি সমানকৈ মেলি ল'লোঁ। মেলি লৈ পেলাই দুইফালৰ পৰা এটা ভি শেপত ধুনীয়াকৈ চুলিখিনি মিলাই দিলোঁ। চাৰিওফালে ছেটিংছটো মিলাই দিছোঁ। চাওকচোন লাগা নাই নে ধুনীয়া এটা ষ্টাইলৰ। যদি কোনোবা ফালে আকৌ চুলিখিনি ৰৈ গৈছিলে আপুনি চুলিখিনি আকৌ এবাৰ চুচি দিব, আকৌ ধুনীয়াকৈ সমানকৈ। যদি কোনোবা ফালে আপোনাৰ ছেটিংছটো মিলা নাই গতিকে সেইখিনি কেঞ্চিৰে আপুনি আকৌ ধুনীয়াকৈ ছেটিংছটো মিলাই দিব। আৰু চাওকচোন শেষলৈকে চুলিখিনি এটা পাৰ্লাৰৰ নিচিনা ধুনীয়া শেপত আহি গৈছে। তো চুলিখিনি সঁচাকৈ দেখিবলৈ ধুনীয়া হ'ব, কোনো গম নাপাব যে আপুনি চুলিখিনি ঘৰত কাটিছে। গতিকে এনেকৈ আপুনিও কাটিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ।